হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই দেখাবলৈ লৈছোঁ এখন মেখেলা খুব কম সময়ৰ ভিতৰতে কেনেকৈনো চিলাব পাৰি তাকে দেখাবলৈ লৈছোঁ। ঠিক আছে, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, চাই থাকিব স্কিপ নকৰাকৈ। এয়া মই প্ৰথমতে ওলোটা চিধাটো ভালদৰে চাই ল'ম আৰু চিধা ছাইডতে ওলোটাকৈ থকা ফলছটো এনেদৰে লগাই ল'ম আৰু দুইটা মোৰ সমান কৰি মই এতিয়া চিলাই কৰিম। এয়া মোৰ ফলছটো লগোৱা হৈ গৈছে আৰু যি টুকুৰা কাপোৰ ৰৈ গৈছে মই সমান কৰি ধুনীয়াকৈ এতিয়া কাটি ল'ম। আৰু এতিয়া মেখেলাখনৰ দুইটা ফাল এনেদৰে লগাই ল'ম আৰু দুইটা মূৰ সমান কৰি ধুনীয়াকৈ চিধা কৰি চিধা ছাইডতে আকৌ এটা চিলাই কৰিম। এয়া মোৰ চিধা ছাইডত কৰা চিলাইটো হৈ গ'ল আৰু এতিয়া মই অকণমান চিলাইটোৰ কাষে কাষে কাটি ল'ব লাগিব। সেয়েহে মই সমান কৰি ধুনীয়াকৈ এতিয়া অকণমান কাটি ল'ম। এয়া দেখিছেনে, এতিয়া মোৰ কাটি লোৱা হৈ গ'ল আৰু কাটি লোৱাৰ পাছতে মেখেলাখন ওলোটাই লৈ আকৌ এটা চিলাই কৰিব লাগিব। এয়া দেখিছেনে বাৰু, মোৰ এইটো চিলাইও কৰা হৈ গ'ল। এতিয়া মই ফলছটো লুটিয়াই লৈ এনেদৰে একেবাৰে শেষৰটো চিলাই কৰিম। হেল্ল' ফ্ৰেণ্ডছ, এয়া দেখিছেনে বাৰু, মোৰ এতিয়া চিলাই কৰা সম্পূৰ্ণ হৈ গ'ল আৰু কিমান কম সময়ৰ ভিতৰতে এনেদৰে এখন মেখেলা চিলাই কৰিব পাৰি আপোনালোকে নিশ্চয় দেখা পালে। আৰু যিসকলে জানে বাৰু আৰু যিসকলে নাজানে এই ভিডিঅ'ৰ জৰিয়তে শিকিব পাৰিব। ঠিক আছে, আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু আজি ভিডিঅ'টো যদি চাই ভাল লাগিল প্লিজ লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলত যদি নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।